Welcome back Mahmadur Vlogs. আজি আপোনালোকক দেখুৱাম ৰেং বেং পিকনিক স্পট দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত ব্লগ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু বৰ্তমান যিটো ঠাইত আছোঁ চাওক আপোনালোকে চাব পাৰে যিবিলাক চাহ খেতি আছে ৰেং বেং পিকনিক স্পটত যিবিলাক চাহ খেতি আছে চাওক আপোনালোকক দেখুৱাইছোঁ 360 ডিগ্ৰী ভিউ দেখুৱাইছোঁ যিমানলৈকে চকুৰে দেখা যায় গোটেইখিনি চাহ খেতি চাওক তাতো আৰম্ভ কৰিলোঁ নগাঁৱৰ পৰা আহি বাইপাছ পাৰ হৈ আহি মেইন ৰুটেৰে আমি আহি আছোঁ আৰু আপোনালোকক আজি দেখুৱাম ৰেং বেং পিকনিক স্পট আৰু ৰেং বেং যিটো ৱাটাৰফল আছে পাহাৰৰ পৰা নামি অহা ঝৰ্ণাটো আপোনালোকক দেখুৱাম একেবাৰে ওপৰৰ পৰা কাৰণ মই আজিৰে পৰা প্ৰায় 1 বছৰমান আগতে ভিডিঅ' এটা দিছিলোঁ টেঙাপানী পিকনিক স্পট বুলি এইটোই ঠাই ৰেং বেং আৰু টেঙাপানী দুয়োটা একেই ঠাই কিন্তু আজি আপোনালোকক পাহাৰৰ ওপৰৰ পৰা য'ৰ পৰা ঝৰ্ণাটো নামি আহিছে সেইখিনিহে আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম আৰু গৈ আছোঁ মেইন ৰোডৰ পৰা আমি নামি আহিলোঁ এটা অভাৰব্ৰিজ পাৰ হৈ আৰু এটা অভাৰব্ৰিজৰ তলেৰে ভিতৰৰ পিনে সোমাই আহিলোঁ আহি গৈ আছোঁ আপোনালোকক দেখুৱাম ৰেং বেং ৱাটাৰফলটো আৰু ৰেং বেং ৱাটাৰফলত যিদিনাই আহে আপোনালোকে মানুহ পাবই পিকনিক খোৱা মানুহ বনভোজ খোৱাৰ মানুহ পাবই 4-5টা 8টা 10টা গাড়ী পাবই আপোনালোকে বাইক 4 চকা 6 চকা ডাঙৰ ডাঙৰ ট্ৰেভেলাৰ মানে দূৰ দূৰণিৰ পৰা মানুহ আহেই আৰু যেতিয়া ডিচেম্বৰ বা জানুৱাৰী মাহত যেতিয়া বনভোজ খোৱাৰ সময় বা টাইম তেতিয়াতো আপোনালোকে হাজাৰ হাজাৰ মানুহ ইয়াত পাব আৰু যিবিলাক চাহ খেতি আছে এনেকুৱা ইমান ধুনীয়া লগা চাওক আপোনালোকে চাব পাৰে আপোনালোকে যদি ৰীল বনায় বা ফটো তোলে বা চেলফি তোলে ইমান ধুনীয়া লাগিব ইমান ভাল লাগিব আপোনালোকক দেখুৱাইছোঁ চাওক কিমান ডাঙৰ ডাঙৰ চাহ খেতি কিমান ধুনীয়া কিমান ভাল লগা আপোনালোকে চাব পাৰে চাওক পাহাৰত আৰু চাওক কিবা এটা সৰু শ্বৰ্ট ফিল্মৰ শ্বুটিং চলি আছে চাওক না কিমান ধুনীয়া লাগিছে কিবা গানৰ শ্বুটিং চলি আছে ড্ৰোন লৈ কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰসকল আহে আৰু যিবিলাক শ্বৰ্ট ফিল্ম বনায় ইউটিউবৰ কাৰণে বা ফেচবুক পেজৰ কাৰণে সেইবিলাকো ইয়াত আহে এতিয়া অলপ ভিতৰ পিনে সোমাই আহি বাইকটো ৰখাই আৰু বৰ্তমান অলপ পানীটো বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত পানীৰ ধাৰ বাঢ়ি গৈছে আৰু যিটো আপোনাৰ কফাট আছে চুইচ গেট বুলি কোৱা হয় চাওক আপোনালোকে চাব পাৰে কিমান ধুনীয়া কিমান ভাল লগা এটা পৰিৱেশ ইয়াত পানীৰ সময়ত কিমান ধুনীয়া এটা ভিউ আহে চাওক আপোনালোকে চাব পাৰে আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'ব মই এটা ৰীল বনাইছোঁ ইমান ধুনীয়া লাগিছে চাওক না আপোনালোকে মানে গোটেই দিনটো চাবলৈ মন গৈছে ইমান ধুনীয়াকৈ পানী আহি আছে আৰু ওপৰৰ পৰা ঝৰ্ণাৰ পৰা পানী নামি ৰেং বেং ৱাটাৰফল ওপৰৰ পৰা আপোনালোকক আজি দেখুৱাবলৈ লৈ গৈ আছোঁ চাওক ক'ত আছোঁ বৰ্তমান প্ৰায় আপোনাৰ যিটো পিকনিক স্পট আছে তাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি পাহাৰৰ ওপৰৰ ফালে যাব লাগে চাওক এইটো ৰাস্তা হয় এই ৰাস্তাত আমি খোজকাঢ়ি গৈ আছোঁ আৰু আপোনাৰ একেবাৰে চাওক আপোনালোকক দেখুৱাইছোঁ জুম কৰি অলপ দেখুৱাইছোঁ যিবিলাক গছকেইটা দেখা গৈছে এইটো চাওক আপোনালোকে এই গছৰ ওচৰতহে ৱাটাৰফলটো আছে ইয়াত আৰু আমি বৰ্তমান আছোঁ ক'ত চাওক আৰু মই যিমানখিনি ৱাটাৰফল চাইছোঁ বেছিভাগ পানী হ'ল চাফ চিকুণ কিন্তু এইটো ৱাটাৰফলৰ পানীটো অলপ কিবা বালিৰ নিচিনা সেইকাৰণে ডাঙৰ ডাঙৰ ফাইভেৰে পানী একেবাৰে ওপৰৰ পৰা ক'ৰবাত লৈ গৈ আছে কিবা কিবি কাম কৰাৰ কাৰণে বা খোৱাৰ উপযোগীৰ কাৰণে কিবা কিবি কৰিব আৰু ফাইনেলি বহুত সময় অপেক্ষাৰ পিছত খোজকাঢ়ি আহি ফাইনেলি ৱাটাৰফলটো পালোঁ কিন্তু যিটো ৱাটাৰফল পাহাৰৰ পৰা নামি আহিছে একেবাৰে ওপৰত তাত যাব নোৱাৰোঁ কাৰণ ডাঙৰ ডাঙৰ গছ আছে ডাঙৰ ডাঙৰ গছ আৰু কিবা কিবি আছে অলপ ভয় লাগিছে হাবি জংঘলৰ নিচিনা গছ গছনিবিলাক ভৰি পৰি আছে ৰাস্তাখিনিৰ ওপৰতো গছ হৈ গৈছে কিবা কিবি থাকিব পাৰে সেইকাৰণে তালৈ নাযাওঁ কিন্তু আপোনালোকক মই কৈছিলোঁ যে আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম সেইকাৰণে আপোনালোকক দেখুৱালোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰি জনাব আৰু যদি কিবা ভুল হৈছে নিজ বুলি ক্ষমা কৰি কমেণ্টত শুধৰাই দিব থেংক ইউ লাভ ইউ গুড ডে চাই থাকক আৰু আটাইতকৈ ভাল লগা ভিউ হ'ল এইটো চাওক না থেংক ইউ লাভ ইউ